হাই ফ্ৰেণ্ডছ, আজি আমাৰ অসমত এটা পাকিস্তানী ওলাইছে। আপোনালোকে পাকিস্তানীও ক'ব পাৰে, আৰব কাণ্ট্ৰিও ক'ব পাৰে, নহ'লে বাংলাদেশীও ক'ব পাৰে। কিয়নো বাংলাদেশী, আৰব কাণ্ট্ৰিৰ মানুহ বা পাকিস্তানৰ মানুহ সিহঁতে মোবাইলত যদি হেলোটন লগা তেনেহ'লে আৰবিক লগায়, আৰু আমাৰ ভাৰতৰ বা অসমৰ মানুহ অসমীয়া লগা, হয়নে নহয়? কিন্তু আমি প্ৰমাণ কৰি দিম যে সি পাকিস্তানৰ হ'ব নহ'লে আৰব কাণ্ট্ৰিৰ হ'ব মানুহটো, সেইটোৰ প্ৰমাণ আমি কৰি দিম। আৰু সেই প্ৰমাণটো সি নিজে মুখেৰে কৈ দিছে। এজন মানুহৰ তাত কল কৰিছিলে আৰু সেই মানুহটো হেলোটন লগাইছিলে আৰবিক, আৰু সেয়া লৈ সি কি কৈছিলে আপোনালোকে শুনক ভিডিঅ'টো। এতিয়া ফোন নুঠায়, ৰিংটন লগাইছে আৰবী ৰিংটন। সিহঁতি অসমত থাকি অসমৰে জুবিন গাৰ্গৰ গান এটা সিহঁতি নলগায়, কাৰণ ইহঁতৰ দৃষ্টিভংগীত জুবিন গাৰ্গ, মই কি ক'ম আৰু এতিয়া। হ'ব দে, এতিয়া তোৰ একো ক'ব নালাগে, যি ক'ব লগা মইহে ক'ম। আৰু তই যে পাকিস্তানী বা আৰব কাণ্ট্ৰিৰ সেইটো প্ৰমাণ কৰি দিলি, কিয়নো আমাৰ ভাৰতত বা অসমত থকা মানুহে আৰবিক ভাষাটো বুজি নাপায় বা ক'ব নোৱাৰে, আৰু আমাৰ অসমৰ মোল্লাসকল আৰবিক পঢ়ে, কিন্তু আৰবিক ভাষাটো ক'ব নোৱাৰে বা নকয়, ইউজ নকৰে, অকল নামাজখনহে পঢ়ে। কিন্তু তই আজি সমূহ ৰাইজক দেখুৱাই দিলি যে তই আৰব কাণ্ট্ৰিৰ মানুহ হও বুলি, কিয়নো তই আৰবিক ভাষাটো ইমান স্পষ্টকে কৈ দিছ যেনেকে আমাৰ অসমৰ মানুহ কোনেও ক'ব নোৱাৰে। ফ্ৰেণ্ডছ, আপোনালোকে শুনি লওক ইয়াৰ আৰবী ভাষাখন। তই আৰবী কথা পাতিব পাৰ? আৰবী জানো? আৰবী নলেজ আছে? هل ممكن نتحدث دقائق باللغة العربية الفصحى؟ هل ممكن نتحدث قليلا ما؟ هل ممكن المفاوضة بيننا باللغة العربية الفصحى؟ তই আৰবীও নাজানো? আৰে বাবা, কেনেকে ক'ব তোৰ নিচিনা আৰবিক ভাষাটো? তোৰ নিচিনাতো আৰব দেশত গৈ পঢ়ি অহা নহয়, আৰু তোৰ নিচিনা আৰব দেশত, পাকিস্তানত, বাংলাদেশত ইহঁতৰ টাৰ্মছ নাই, গতিকে সিহঁতে আৰবিক ভাষাটো তোৰ নিচিনাকে ক'ব নোৱাৰে। সিহঁতে আৰবিক ভাষা, আৰবিক লিখা পঢ়া কৰিছে, কিন্তু তোৰ নিচিনা ইউজ নকৰে। গতিকে তই বেছিকে জানো, তই আৰব দেশত থাকি আহিছ সেইকাৰণে। আৰু তই যদি এনেকুৱা আৰবিক লৈ মাত, তেনেহ'লে কিন্তু বৰ বেয়া হ'ব খবৰটো, বুজিছনে? আৰু তোৰ যেনেকুৱা আৰবত টাৰ্মছ আছে, সিহঁতৰ যদি থাকিলে হয় তোতকৈ ভালকে ক'ব পাৰিলে হয় আৰবিক ভাষা। গতিকে সিহঁতে নকয়, সিহঁতে ইমানেই পঢ়িছে আৰবিক, যেনে তেনে নামাজটো পঢ়িব পাৰে বা মোল্লাহী কৰে, যদিও জানে তোৰ নিচিনা